জীৱনটোত কিছু আশা আছে কিন্তু বহুত বেছি আশা নাই মানে নকৰো নহলে সব উল্টা হৈ যায় মোৰ লগত সেয়ে মাজে সময়ে অলপ ব্যস্ততাৰ পৰা আঁতৰি পছন্দৰ ঠাইডোখৰলৈ ফুৰিব যোৱা লগতে খাই ভাল পোৱা মনটোৰ ইচ্ছা মতে কিবা কিবি খোৱা বোৱা কৰা আৰু সবতকে বেছি ইম্পৰ্টেণ্ট জীৱনটো পৰিপাটিকৈ চলাই নিয়া লাগিলে দুযোৰে হওক দুযোৰ সাজ পোছাক পৰিপাটিকৈ পিন্ধিব পাৰিলে মনটো আৰু শান্তি বেলেগ একো নালাগে যদিও বা পৰিপাটি থাকিয়ে ভাল পাওঁ কিন্তু কিছুদিন আগলৈকে মোৰ চুলিকেইডালহে অপৰিপাটি আছিলে যিমানে সাৰ পানী দিলেও কিন্তু দীঘল হোৱাৰ নামে নলয় আৰু প্ৰথমতে ভাবিলো পানীৰে প্ৰব্লেম তাৰ পাছতহে গম পালো ভালকে মূৰটোকে ধুব নাজানো মানে বিশেষকৈ গৰমৰ দিনকেইটাত বাহিৰৰ পৰা আহিয়ে চিধা মূৰত পানী ঢালো চুলিখিনি ধুই দিওঁ যাৰ কাৰণে চুলিৰ নানান সমস্যাই দেখা দিয়ে আৰু চুলিত সঘনাই দেখা দিয়া নানান সমস্যাসমূহ আঁতৰাবলৈ মই ব্যৱহাৰ কৰোঁ নেচাৰছৰৰ জংক চেম্পুটো ছালফেট ফ্ৰী পেৰাবিন ফ্ৰী আৰু লগতে নেচাৰেল হয় আৰু ইয়াৰ উপৰিও এল'ভেৰা নিম চিকাকাই আৰু মেথিৰ গুণাগুণেৰে সমৃদ্ধ এই চেম্পুবিধে ডেণ্ড্ৰফ আৰু হেয়াৰ ফল ৰোধ কৰাত বহু পৰিমাণে সহায় কৰে বাকি জীৱনটো কিমান পৰিপাটি কৰিব পাৰিছো নাজানো বাৰু কিন্তু চুলিকেইডাল পৰিপাটি হৈ থাকিলেও মনটো ভাল লাগে নে কি কয় বাকি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলো অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তেতিয়ালৈকে বাই বাই